নমস্কাৰ বন্ধুসকল, ফলো টকছলৈ সকলোকে স্বাগতম জনাইছো। এজন পণ্ডিতক ভুলুকা বাঁহেৰে একোপ দিবলৈ চেষ্টা কৰিম। বলকচোন ভিডিঅ'টো আৰম্ভ কৰো। কি এইবোৰ কি বুজিছে তোমালোকে? এনেকা আৱাজ দিব বোলে কৰিলি বুজি পাইছে? পাগল কৰিব সিহঁতে সানি বাইদেউৰ ভিডিঅ' চাই। কিছুমান ছোৱালী চাই চাগে। তোমালোকে জানাই মোৰ কিমান লাজ লাগে। আমাৰ দাদাৰ বোলে লাজ লাগে। এই বাইদেউ গৰাকী আপোনাৰ লাজ ভাগিবলৈ কিন্তু বিচাৰি ফুৰিছে আৰু আমাক দেখুৱাই আছে। আমি কি টিকটকটো আপোনাৰ সেইখন চাবলৈ উলিয়াইছো। গোন্ধ ওলাইছে, বন্ধ কৰক। আপোনাৰনো কিয় গোন্ধ ল'বলৈ যাব লাগে? গোন্ধ ল'বলৈ গৈ এতিয়া গোন্ধাইছে কৈ থাকিলে কিবা ফাইদা আছে নেকি? আৰে বাবা, তই গোন্ধলৈ ভাল পাওঁ নেকি সেইটো ক। দাদা, ৰ'ষ্ট বুলি ক'লে আচলতে আপুনি কি বুজে? বেয়া কথা কৈ অসভ্যালি কৰি কথা কোৱাকে ৰ'ষ্ট বুলি ভাবে নেকি? যদি সেইটো ভাবিছে আপুনি ভুল লৈ থাকিম। এতিয়াতো মোৰ কাৰণে সপোনৰ পৰিটো পঠাই দিয়া না প্লিজ। কেতিয়ালৈ আৰু মই হাতেৰে কাম চলাই থাকিম। আমাৰ দাদাই কিন্তু কথাবিলাক প্ৰসংগ সংগতি লগাই ক'বলৈ জানে দেই। যি কি নহওক দাদা, হাতখন কিন্তু কমাই চলাব দেই। মানে নিজৰ দাদা বুলিহে কৈছো আৰু। হয়, আচলতে মোৰে ভুল। আপুনি যে লগৰী বিচাৰি ফুৰিছিলে সেই কথাটো মই আচলতে পাহৰি থাকিলো। সেইটো কাৰণে মই সুধিছো। कौन है ये लोग? कहां से आते हैं? আজিৰ পৰা মই কঁঠালৰ তলতে হাগিম। কোনে কেনেকৈ চুৰ কৰা চাম নহয়। निकल लौड़े, पहली फुर्सत में निकल। বন্ধুসকল, মাইনাৰ আৰু বেছি দিন নাই, দুদিন পিছত চাবা মিষ্টাৰ ৰাজকুমাৰৰ। দাদা, আপুনি ভাইটিজনক এৰি ভণ্টিজনীকহে যে ধৰিলা, কাৰণটো মই বুজি নাপালো। এনেও হয় আচলতে আপোনাৰ বাইদেউ, বৌ বা ভণ্টি এইবিলাকৰ প্ৰতি আপোনাৰ আকৰ্ষণটো অলপ বেছি নেকি বাৰু? আপোনাক আচলতে দেখাতেই তেনেকুৱা লাগে। আপুনি আকৌ নতুনকৈ ক শিকাব নালাগে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। তোক কৈছোং কেলা, কাণ খুলি শুনিল তোক কৈছোং কেলা। এনেকে থকা নেউলৰ নিচিনা